নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে উচুপিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰা নাই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহিছোঁ ইয়াতে গৰখীয়া গোহাঁই থানলৈ। এতিয়া ইয়াতে অলপ ভৰি চৰি ধুই ভিতৰলৈ সোমাই যাম। কিয় আহিছোঁ আপোনালোকে থামলে চাই গমেই পাইছে গাইজ। তো গাইজ ভিডিঅ'টো একেলগে চাই থাকক, বহুত ধামাকা হ'ব, মজা হ'ব, চাই থাকক। আৰু গাইজ আহি পালে ৰিপুন্দা আৰু পূজা হো হেপী বিহু। অলপ লেট হ'ল না? কিয় তুমি ইমান লেটকে কিয় আহিছা? নহয় মই সোনকালে আহিছোঁ। তুমি টাইম দিছিলে কেতিয়া? নহয় নহয় আপুনি লেট কৰিলে। একচুৱেলি মই লেট, আপোনাৰ নহয় আপোনাৰ টাইম মতে মই লেট, বাট আপুনি বেছি লেট। হয় মই আহিব আৰু 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 কাৰোবাক দেখা নাই। আণ্টি কি খবৰ? চিনি পাইছে মোক? আণ্টিৰ ব্ৰেইনটো বহুত পাৱাৰফুল হয় দিয়ক। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এটা নতুন ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ বহুত দিন পিছত। তো গাইজ মোৰ লগত আছে ৰাজ ভাই। হাই, চিনি পাইছে আগত চাইছে। তো গাইজ আজি ইয়াতে আহিছোঁ, ৰিপুন্দা আহিছে, পূজাবা আহিছে, মানে ইহঁতৰ কাৰণে মেইনলি অহা হৈছে। তো গাইজ আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব, বহুত ধামাকা হ'ব আজি, মানে চব ভিডিঅ'তে ধামাকা হয়। য়েছ গাইজ ধামাকা, তো চাই থাকক। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। আৰু গাইজ ৰিপুন্দা আৰু পূজা বয় চবকে দি আছে। থেংক ইউ গোপিনী আইসক্রিম কাই পেলালা মুড়ে হয় অবিহুতি আৰু আৰু গাইজ এতিয়া চলি আছে গ্ৰুপ ফটো সবে গ্ৰুপ ফটো এৰি। আমাৰ ৰঞ্জন ভাই নামটো চেনেলৰ নামটো কৈ দিয়ক। আমাৰ অসমৰ যুৱক ভাই, অসমৰ ৰিপুন দাদা, অসমৰ ৰিপুন একেলগে আছো আজি। আৰু অসমৰ যুৱকৰ চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব একদম পুৰা। আৰু মজা লৈ যাব, মৰম দি যাব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। বাই বাই।